আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো চাবলৈ আগ্ৰহ প্ৰকাশ কৰাৰ বাবে আৰু ভিডিঅ'টোৰ আৰম্ভণি কৰিছোঁ মোৰ দিনটোৰ আৰম্ভণিৰ সৈতে আৰু এগিলাচ পানীৰ সৈতে মই আৰম্ভণি কৰিলোঁ দিনটোৰ লগতে মই এপ্লাই কৰি ল'লোঁ এল'ভেৰা জেল ৰাতিপুৱা মই মুখখন ৱাছ কৰাৰ পাছত এল'ভেৰা জেল আচলতে এপ্লাই কৰোঁ স্কিনখন স্মুথ হয় মইশ্চাৰাইজ কৰে এল'ভেৰা জেলে চ' সেইকাৰণে এপ্লাই কৰি লওঁ কোনো ছাইড এফেক্ট নাই আপোনালোকেও কৰিব পাৰে যিসকলে নকৰে খুব ভাল হয় আৰু এতিয়া 9:30মান বাজিছে ভণ্টি যাই কলেজলৈ আৰু তাইৰ লগত বহুত ইণ্টাৰেষ্টিং কাণ্ড এটাই হ'বলৈ গৈ আছিলে কিন্তু ভাগ্য ভাল তাই ধৰা পেলালে কিন্তু কিনো হ'বলৈ বিচাৰিছিলে আপোনালোকে ভিডিঅ'টো চাই থাকিব গৈছোঁ Hello everyone, welcome back to my YouTube channel Assamese Blogger Bernali মই বৰ্ণালী ব্লগৰ পুনৰবাৰ মোৰ চেনেলৰ এটা আছামিজ ভিডিঅ'লৈ আদৰণি জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে লাইফটো পুৰা এনজয় কৰি আছে আৰু সুখত আছে বৰ্তমান আমাৰ সকলোৰে ভাল আৰু আজি হ'ল মঙলবাৰ আজি এতিয়া 11:30 মানেই হ'ল আজি মই কেইটা বজাত উঠিছোঁ জানিছেনে একদম ইণ্টাৰেষ্টিং আজি মই 10টা বজাত উঠিছোঁ ঠিক আছে ভিডিঅ'টো চাই দিব সম্পূৰ্ণ শেষলৈকে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব চেনেলত পোনপ্ৰথমবাৰ ভিজিট কৰিছে যদি প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষৰ বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া সকলো ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকে ঠিক আছে অলপ দেৰি পিছত লগ পাই আছোঁ চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণ দাদা তুমি ধোৱা দাদা ভাইটি ধোৱা ভাইটি দাদাক জেমছ পেকেটটো মোক দিয়া দিয়া এয়া আচলতে ৰিলছ ভিডিঅ' বনোৱাৰ প্ৰিপাৰেশ্যন চলি আছে আৰু কিমান ছাকচেছ হৈছে তাকে চাইছে মানে ভাল হৈছে নাই ভিডিঅ'টো আপলোড কৰাৰ আগত আচলতে যেতিয়া বনাম বুলি ভাবোঁ তেতিয়া নানাচে আৰু যেতিয়া নাচি থাকে তেতিয়া মানে ভিডিঅ' বনোৱা নহয় চ' তেনেকুৱাই আৰু ল'ৰা ছোৱালীৰ লগত উপায়টো নাই সিহঁতিনো কি বুজি পায় তেনেদৰে আৰু দুই এটা বনোৱা হয় ভাল বেয়াৰ মাজতে সেয়াই আৰু আমাৰ ৰজাবাৰীত ফাৰ্ষ্ট টাইমৰ বাবে মঙলবৰীয়া বজাৰ ষ্টাৰ্ট হৈছে মানে ফাৰ্ষ্ট ডে হয় আৰু প্ৰতিটো মঙলবাৰে মানে হ'ব আৰু বজাৰ ফাৰ্ষ্ট ডে বুলি গ'লোঁ আৰু কেনেকুৱানো দোকান মানে দোকান দিছে চাবলৈকে গৈছিলোঁ আৰু এয়া বাচন বৰ্তন কাপোৰ চেণ্ডেল দোকান পাচলি বিভিন্ন ধৰণৰ বস্তুৰ দোকান ওলাইছে আৰু ফাৰ্ষ্ট ডে হিচাপে মানে বহুতে ভালকৈ দিছে দোকানবোৰ তো সেইটো লৈ গাড়ী লৈ আহে
দাদাও হ'ল লগত তুমি এইফালে যাওঁ আমি এইফালে যাওঁ দাদা সেইটো গাঁৱত পিছত এইফালে যাওঁ তই সেইটো গাঁৱলৈ এইখিনি এইফালে সৰু এইফালে যা এইটো মা যাব এইটো মা হ'ব সৰু এইফালে যা এইটো গাঁৱলৈ আনিলোঁ আজি এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে তেতিয়াহ'লে অন্য এটা ভিডিঅ'ত লগ পাম ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ